বহুতো দিন আছিলন্ত নকৰন্ত কিছু কৰ্ম বসিয়া থাকন্ত জাতু তত্ত্ব পথ উদ্ভাৱক দেবী দেখি ৰংগমন ব্ৰহ্মাৰ বচন স্মৰি শুনি বুলিলা বচন দেৱসতী বদতি নিয়ম শান্ত ইন্দ্ৰিয় খন্তে মই হৈলো অনুগ্রহে আবে জন্মহি মা পাইলু এতেকে শান্ত চক্ষু তোমাক দেখিলো তমগুণে অন্ধ চক্ষু ইটো আৰু মোৰ মোহ দূৰ কৰিবে জুৱাই অহমৰ্ম ভাৱ তুমি আশা কৰাই তজু পাৱে হৰণলৈ নমো নমো কপিলাস ৰূপ দেৱ হৰি প্ৰকৃতি পুৰুষ মুঠ কয়ো ভাল কৰি মাটিৰ বাঞ্ছিত এহি শুনি কৃপাময় মনে প্ৰভু অভিনন্দা কৰিও আশ্ৰয় অল্প হাস্য কৰিয়া বুলন্ত ভগৱান শুনা প্ৰত্যুত্তৰ মাৱ হুয়া সাৱধান যি যুগ কহিছো পূৰ্বে দেখি সমস্ত হত তাক আজি তজুৱাকে কৰিবু বেকত সি যুগ অধীন চিত্ত সংযমৰ জ্ঞান চিত্তে জীৱৰ বন্ধ মুখৰ নিদান বিষয় আশক ভৈলে আতিবদ্ধ হৈ মন শুদ্ধ জান ভক্তি বিনে আন নাই ভক্তি কল্যাণ পথ কহিলো বুজাই ঈশ্বৰত চিত্ত দিলে মুকুট হৈ মন শুদ্ধি আদি কৰি যতে কোৱা সহয় সৎসংগ সৰ্বৰে মূলত জানিবা নিশ্চয় জীৱৰ দুৰ্বেদ্ৰ পাশ সংগ কৰয় কিন্তু দুৰ্জনৰ সংগ এৰিবে লাগয় এই সংগ নিতে যদি কৰিয়া সাধুত মূৰ্খৰ দুৱাৰতে বেহুৱয় মুকুত সাধুৰ লক্ষণ ভাৱে কহু কৰি হাৰ হুৱয় কৰোণা চিত্ৰ সুহিত সবাৰ শাস্ত্ৰ অনুবৰ্তি শত্ৰু নাহি উতপন সুখিল গুণেৰে মাত্ৰ তাৰাশা ভূষণ মুহূৰ্ত একান্ত ভাৱ ভকতি কৰন্ত মুত প্ৰীতি অৰ্থে ভাৰ্যা পুত্ৰ এৰিলন্ত এৰা মোৰ সুমংগল কথা কহন্ত মুত মন দিয়া সবে তাপ এৰাই
কালে ঈশ্বৰত তাৰাৰ নিশ্চয় শ্ৰদ্ধাৰতি ভক্তি অনুক্ৰমে উপজয় ভক্তি হইলে পুৰুষৰ বৈৰাগ্য জন্ময় তেবে হি দেহে জীৱে মুকুতি পাৱয় হেম শুনি দেৱ হুতি পুচন্ত সম্প্ৰতি তুমি বিষয়ত কোন উচিত ভকতি তাতে মোৰ ভাগ্য ভক্তি বুজিবাক চাওঁ যেন নায়াকে তজু স্বৰূপক পাওঁ কেন বিধি ধ্যান কত বিধ অংগতাৰ ইটো কথা মহক বুজায়ো আৰু বাৰ মই স্ত্ৰীমতী ইটো কথা বৰতান সুখে বুজো যেন মতে কৈও ভগৱান সাংখ্যযোগ কথন মৈত্ৰেৰ বুলন্ত শুনা ব্যাসৰ নন্দন এহি মতে মাতৃৰ বুজিয়া প্ৰয়োজন কপিল ঈশ্বৰ মনে আনন্দিত ভৈলা সাংখ্য ভক্তি যুগ মতে কহিবাক লৈলা ভগৱন্ত পদতি শুনিও সবে আই উত্তম ভকতি কহো তোমাক বুজাই ৰাম পুৰুষৰ সহজে ইন্দ্ৰিয় বৃত্তি ছয় যেন মতে নিষ্কামে হৰিত প্ৰৱৰ্তয় ভাগৱত ভক্তি তেবে ইহাক পুলয় মুখ্যটো দিগতি কৰি সহুয় ৰাম লিংগ দেখা জীৰ্ণ ইটো অল্পতে কৰয় অন্ন পানক ভাগিয়ে যেন মতে দহয় ভক্তি দেন মতে শ্ৰেষ্ঠ কহিলো নিৰ্ণয় মোৰ পদ সেৱাতৰ শিকজি নকুয়া এৰিয়া অন্য প্ৰীতি ভাৱে মোৰ নাম গুণ কহ দায় মাত গাৱে হাজুৰ্য মুখ্যক মূৰ ইচ্ছায়া নকৰয় বিৰল ভকতি মাতৃ আৰাকে কহয় দেখি থাকে ঘূৰ দিব ৰূপ বিতূপন বখন বদন চাৰু অৰুণ নয়ন এৰা মই হমে কথা বাৰ্তা কহিয়া থাকয় মুখ্য আদি কৰি তিন্ন সমান গণয়
ভকতৰ পাছে পাছে ফুৰয় প্ৰত্যেক যদ্যপিতে সম্বেতাক স্পৃহা নকৰয় তভু কোনো তাক ভকতিয়ে মিলাবই স্বৰ্গাদি লোকৰ সম বৈকুণ্ঠ নহয় তাত মোৰ ভক্ত হব আনন্দে থাকৈ যাৰা সৰ্বভাৱে মুখ ভজিয়া আছয় কাল চক্ৰে তাখন কৰয় ইহ পৰ লোক সুখ ভাজ্যা পুত্ৰ ছয় সমস্তকে এৰি যিটো মোহক ভজয় তাখম বাক মৃত্যু সন্তে কৰো মই মাল অভক্তৰ কদাচিতো নাহিকে বিস্তাৰ পৰম পুৰুষময় আত্মা জগতৰ মুক এৰিয়ানক ভজয় চিতু নৰ ৰাম তাহাৰ দুৰ্ঘুৰ ভৱ নোহে নিবাৰণ নিকাৰ ভুঞ্জয় সিতু অথ ভাৱে বায়ু হৈ যা অগ্নি পুৰণ ধৰে কালে বৃষ্টি আদি কৰি কৰ্ম কয়া চৰে এহি মোৰ অচৈয যা নিবাহা দুচয় কুশলৰ অৰ্থে মোৰ চৰণ ভজয় ৰামে সিমানে ভক্তি যোগ কহিলো তোমাত আৱে হাইংখ কহু মাৱ শুনিও হাই খাত সৃষ্টি কৰিবাক লাগি দেৱ সনাতন লীলায়ে বৈলন্ত দুই ৰূপতে তীক্ষ্ণ প্ৰথমে পুৰুষ ৰূপে মায়াৰ উদৰে কৰিলন্ত বীজ ধান জগত ঈশ্বৰে জন্মাইলন্ত মায়া মহামায়া মহত কুমাৰ তাত হন্তে জ্বলিলতি বিদয় সংকাৰ এহি মতে আনুতত্ব হব উপজিল ঈশ্বৰ ইচ্ছাতে হবে হুয়ায়ে কমিল জন্মাইল ব্ৰহ্মাণ্ড গোট আতি জ্যোতিষ্ময় বহু কাল জ্বলে সিটো নিচেষ্ট আশ্ৰয় পাছে নাৰায়ণ ৰূপে তাত ভগৱন্ত প্ৰৱেশিলা চতুৰ্দশ লোক কপিলন্ত স্থানে স্থানে দেৱ দৈত্য থাপিলন্ত নৰ বিৰাট শৰীৰ ইচ্ছা বুলিলা ঈশ্বৰ ইটো কথা দেহাত বুজিবা দিয়া মন সাংখ্য কথনৰ আৱে শুনা প্ৰয়োজন অন্তৰ্যামী ভগৱন্ত জগত আধাৰ ভক্তি বীৰ কতি তাক কৰিয়া বিচাৰ হৃদয়ত সাৱধানে চিনিবা সদায় এহি মানে তাপৰ্য জানিবা আই ব্ৰহ্মানাৰদৰ আগে জিহাংখ কহিলা বিদুৰত মত্যয়তা হাকনি বেদিলা এহি সাংখ্য দেৱহূতি মাটিৰ আগত কপিল ঈশ্বৰে বাবে কৰিলা বেগত সাংখ্য শুনি দেৱহূতি পুচন্ত দুনাই আৰু
বিভিন্ন ভাৱই যেন জলৰ ৰহৰ প্ৰকৃতি পুৰুষ দুয়ো সেই পতন্তৰ মুক্ত হেন কদাচিতো দেখি কোন জন তাৰো পুনু সংসাৰ উৎপন্ন এতেকে লোকৰ মুখ্য কেন মতে হয় ইটো মোৰ সংশয় আছে দিও কি পাময় প্ৰকৃতি পুৰুষ প্ৰকৃতিৰ বিবেকেৰে মুখ্য ৰীতি বৰ্ণনা এৰাম কপিল বদতি আৱে শুনিও কয় প্ৰকৃতিৰ সমন্ত্ৰ মাত্ৰ বন্ধ সেতু নাই কিন্তু গুণ বৃদ্ধি কৰি আসক্ত হোৱয় আসক্তি গুচিলে জীৱ মুকুতি পাৱয় এতেকে সাধন কহো শুনা কৰি মন একান্ত সাধুৰ সংগ লৈও সৰ্বক্ষণ মোৰ গুণ নাম যিটো কীৰ্তন কৰয় চিৰকাল কথা শুনি ভক্তি বহাৱয় আনুসভ সাধনাক কৰিয়া আশ্ৰয় মায়া কটৰিয়া তাৰা মোহক পাৱই ভকতি যুগক পূৰ্বে সংক্ষেপে কহিলো বিস্তৰ কহিয়া পুনঃ সাংখ্য নিৰূপিলো এৰাম আৰু শুনা বৈষ্ণৱ স্তাংগ ঈশ্বৰৰ ধ্যান সমে কহিব বুজাই সাধক পুৰুষে অতি কৰি মন বশ প্ৰথমে ধৰিবে যম নিয়ম দ্বাদশ পবিত্ৰ স্থানত দিব্য আসন পাতিয়া কৰিবে প্ৰাণায়াম তাহাতে বহিয়া ৰাম বৈকুণ্ঠৰ লীলা ধ্যান কৰি ঘনে ঘন মনোৰমলক হবে কৰিবে কচন ৰাম মন যেবে সাৱধান ভৈলে কয়া নাসিকাৰ অগ্ৰতেবে দৃষ্টি ৰাখিয়া ৰাম চিন্তিবে ঈশ্বৰৰ ৰূপ বিদূপন সেই ৰূপ কহো মাৱ শুনায়ে কমন শুনিও কপৰ নাৰী পৰম পবিত্ৰ তৃতীয় স্কন্ধৰ কথা কপিল চৰিত্ৰ কালি মল বিনাশক আতপৰে নাই জানি সাৱধানে শুনা হেলা নোযোৱাই জয় জয় কপিল স্বৰূপ কৃপাময় ভকতি বিৰপি যিটো কৰিলা উদয় মূৰ সৰ্বক্ষণে তজু পদে হৌকৰতি এহি কৃপা কৰা বাপ অগতিৰ গতি গোপাল চৰণে কহে গোবিন্দৰ দাস ৰাম কৃষ্ণ বুলি চলা গোবিন্দৰ পাশ ৰাম হৰি ৰাম 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 স্বৰূপ জ্ঞান কথন লেচাৰী জগতৰ নাথ মহাহৰি চিন্তি বেক
নবদন প্রফুল্ল জন কমল অরুণ নয়ন প্রকাশয় পদ্ম কুসুমর গর্ভ নয় শ্যামল হরির যেন নীল উৎপল শঙ্খ চক্র গদা পদ্মধর গাবে পিত বস্ত্র শিখর কণ্ঠত কৌস্তুভ